আপুনি ভাল ভিডিঅ' এটা কেনেকৈ বনাব? আপুনি ভাল ভিডিঅ' এটা বনালে এইটো জানিব লাগিব যে আপুনি ভিডিঅ'টো কাৰ কাৰণে বনাইছে এইটো। এইটো আপুনি ডাঙৰৰ কাৰণে বনাইছে নে সৰুৰ কাৰণে বনাইছে? আৰু এই ভিডিঅ'টোৰ বিষয়বস্তুটো কি? আপুনি সেইটোও জানিব লাগিব। বিষয়বস্তু যদি এটা আপুনি সঠিকভাৱে চিলেক্ট নকৰে তেনেহ'লে আপোনাৰ ভিডিঅ'টো নচলিব। সেইটো আপুনি য'তেই নিদিয়ক কিয়। আপুনি সেই ভিডিঅ'টো যিকোনো এটা প্লেটফৰ্মত দিব লাগিলে তাৰে বিষয়বস্তুটো সঠিকভাৱে আপুনি বৰ্ণনা কৰিব লাগিব। গতিকে মই এইখিনিয়ে ক'ম আৰু অলপ আমি ভিডিঅ' এটা বনালে সঠিকভাৱে সেইটো আমি উপস্থাপন কৰিব পাৰিব লাগে তাৰে বিষয়বস্তুটো। এডুকেশ্যন হয় নে আমি এইটো ঘৰুৱা ভিডিঅ' বনাইছোঁ নে এইটো আমি কিটচেনৰ ওপৰত বনাইছোঁ, তেনেকুৱাকে এই বস্তুটো যেতিয়া আপুনি সঠিকভাৱে বৰ্ণনা কৰিব, এক্সপ্লেইন কৰি দেখুৱাব, আপুনি যিটো ভিডিঅ'ত যি টপিকৰ ওপৰত ভিডিঅ'টো বনাইছে সেই বিষয়বস্তুটো যেতিয়া বৰ্ণনাটো হ'ব তেতিয়া সেই ভিডিঅ'টো আপোনাৰ যিকোনো ছ'চিয়েল মাধ্যমত নিশ্চয় চলিব। আৰু মোৰ অভিজ্ঞতা যিখিনি আছে মই সেইখিনিয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। মই ৰেছপন্সটো ভাল পাইছোঁ, সেইকাৰণে মই আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমেৰে অলপমান জনাব বিচাৰিলোঁ। গতিকে আপুনি নিজকে বিষয়বস্তু হিচাপে চিলেক্ট কৰি আৰু নিজৰ কেমেৰাৰে ভিডিঅ' বনাব। আনৰ ভিডিঅ' যদি আপোনাৰ হোৱাটছআপত দিয়ে সেইটো আপুনি নিদিব। গতিকে নিজৰ কেমেৰা ইউজ কৰক আৰু আপুনি নিজৰ ওপৰত ভিডিঅ' বনাওক, আনৰ ওপৰত ভিডিঅ' বনাই লাভ নাই। গতিকে মই এইখিনিয়ে কওঁ। যদি আপোনাৰ ভিডিঅ'টো এডুকেশ্যন ৰিলেটেড হয় তেনেহ'লে সেইটোৰ ওপৰতে ভিডিঅ' বনাওক। যদি আপোনাৰ ভিডিঅ'টো মোবাইল ঠিক কৰা হয় বা মোবাইল বেয়া হৈছে মানে টেকন'লজিৰ ওপৰত, তেতিয়াহ'লে আপুনি সেইটো টেকন'লজিৰ ওপৰতেই ভিডিঅ'টো বনাব। মানে ভিডিঅ'টো বেলেগ কৰি নিদিব, মানে ভিডিঅ'টো খিচাৰি বনাই নেপেলাব। ঠিক আছে, মোৰ যিখিনি অভিজ্ঞতা হৈছে সেইখিনি মই চেষ্টা কৰিছোঁ ক'ব। ইয়াতে মোৰ কিবা ভুল হৈছে যদি আপোনালোকে বেয়া নাপাব। গতিকে নিজৰ কেমেৰা, নিজৰ বিষয়বস্তু, ৰিইউজ কণ্টেণ্ট যদি আপুনি ইউজ কৰে সেই ভিডিঅ'টো বেছি সময়লৈকে নচলে। মানে সেইটো আপুনি ফেচবুকত